सासे बैसो जानाय सुबुङा उन्दै बैसोनि सासे फरायसाखौ गोबाव समनिफ्रायनो सिगि सग' खालामनानै जिनाहारि खालामबोदों। आथिखालाव जिनाहारि खालामनाया जाफ्लेबाय थायो आरो हाजासे गेदेर गेदेर साजाबो फोसावनाय जायो। नाथाय अब्लाबो मोनसे गाज्रि दुखुनांथाव आरो सोंखारि जाथाव हाबा मावबोदों सासे सुबुङा। धेमाजि जिल्लानि सिमेन्ट सापरियाव थानाय सिमेन्ट सापरि सेनियर सेकेन्डारि फरायसालिमानि आपार डिभिजन एसिस्टेन्ट 48 बोसोर बैसोनि लमेश्वर दलेया 12 थाखोनि सासे फरायसुलिखौ थांनाय 1 बोसोरसो सिगांनिफ्रायनो सिगि सग' खालामनानै जिनाहारि खालामबोदों। मिथिहोनाय बायदिब्ला जिउ फोजोबनायनि सिगि सग' खालामैनो लमेश्वर दलेया जिनाहारि खालामबोदों। बेबायदिनो आरोबाव गंसे गामिनिनो 39 बोसोर बैसोनि जगदीश फिगुआबो जिउ फोजोबनायनि हुमखि होनानै जिनाहारि खालामनो नाजादोंमोन। नाथाय जोबथारनायाव हिनजावसाया सहायनो हायैयाव बिमा-बिफानि सिगाङाव फोरमायथिनानै लायो। बिफाया फिसाजोनि थार बिजिरनायखौ मोननो थाखाय सिमेन्ट सापरियाव पुलिस थानायाव गसर थिनाय लेखायै लमेश्वर दले आरो जगदीश फिगु लांसुनिया सानैखौ खायो आरो केस नं 27/22 under section 376/506/313/34 IPC/R/W section 06 of Protection of Child from Sexual Offence Act नि गेजेरजों केस रेजिस्टार खालामनाय जायो। लोगोसे दायनिगिरिखौ जनाय बिजिरसालियाव दैथायहरनाय जायो। হয় ঘটনাটো হ'ল এবছৰমান হ'ল। তাৰপিছত সি মোক বলৎকাৰ জীৱনটো কিবা বলৎকাৰ কৰা দুজন। তাৰপিছত নামটো হ'ল লমেশ্বৰ দলে। সি চিমেণ্ট চাপৰি জুনিয়ৰ কলেজৰ এজন কেৰাণী। আৰু এজন আছে আমাৰ গাঁৱৰে হয় পেগু। তাৰপিছত ইয়াৰ নাম হ'ল জগদীশ পেগু। সিও মোক লমেশ্বৰ দলেৰ কিবা বলৎকাৰ কৰিব বুলি বিচাৰি আছে। দুটা লগ কৰি বলৎকাৰ কৰিছিল নেকি? দুটা লগ ধৰা নাই বাৰু। এজনকে মোক ধমকি দি থৈছে। মই একো কৰিব নোৱাৰোঁ। ঘৰত মানুহক মই কোনো কৈ দিয়া নাই, মা-দেউতাক। আৰু এতিয়া মোৰ জীৱনটোক লৈ মই সহ্য কৰিব নোৱাৰোঁ। এইকাৰণে মোৰ মা-দেউতাক ক'লোঁ মই কেনেকৈ এনেকৈ জীয়াই থাকিম। কি দম দিছে মানে মোক ঘৰৰ মানুহ কৈ দিলে মানে মোক মাৰি পেলাব। তাৰপিছত মা-দেউতালৈকে ধ্বংস কৰিম বুলি কৈছে। কোনে কৈছে? লমেশ্বৰ দলে আৰু জগদীশে কৈছে। মেডিকেল ডিমো মেডিকেলৰ নামটো মই নাজানো। এইটো ডিমো চাৰিআলি ঘৰতে কৰিছে। নামটো কি? ৰঞ্জিত দলে। কেইবাৰ হ'ল তাত? এবাৰ। কেতিয়া 4-5 মাহ মান হ'ল। কেইমাহ গৰ্ভত হওঁতে কৰিছিলে সেইটো? গৰ্ভত কৰাটো 2 মাহ মানত। 2 মাহৰ সেইটো গৰ্ভপাত কৰিলে। এতিয়া আইনৰ পৰা কি বিচাৰে? আইনৰ পৰা মই বিচাৰোঁ সিহঁতক মোক ইমান কষ্টকৈ জীয়াই থাকিব সিহঁতে কিবা কৰিছে আৰু শাস্তি দিব লাগে সিহঁতক, উচিত শাস্তি। ছোৱালীজনীয়ে ক'লে ঘটনাটো প্ৰায় এবছৰৰ পৰা তেওঁলোকে সেইটো কৰি আছে বুলি কৈছে। আৰু আমিতো এতিয়া নিজৰ ছোৱালী, কথাটো সুধিবলৈও বেয়া। তথাপি আপোনালোকৰ আগত গোটেই কথাটো ক'লে। আচলতে তেওঁলোকে ছেক্সুৱেলি হেৰাছমেণ্ট কৰিছে, লগতে এব্ৰেশ্যন কৰিছে বুলি কৈছে। এব্ৰেশ্যন আমাৰ ডিমৌ চাৰিআলিত ৰঞ্জিত দলেৰ ওচৰত কৰিছে বুলি কৈছে। গতিকে আমি ভাবোঁ তাই নিজৰ ছোৱালী আছে, নিজৰ ছোৱালীতকৈ সৰু এগৰাকী ছোৱালীৰ ওপৰত এনেকুৱা কাম কৰাটো, তাতে তেওঁ এখন শিক্ষানুষ্ঠানত জড়িত হৈ থকা মানুহ। আৰু লগতে তেওঁ যদি ঘৰৰ মানুহক কয় তেতিয়াহ'লে মাৰিম কাটিম তেনেধৰণৰ ভাবুকি দিছে বুলি কৈছে ছোৱালীজনীক। ছোৱালীজনী ক্লাছ 12। তেখেতৰ শিক্ষানুষ্ঠানতে পঢ়ি আছে। গতিকে এইটো খুব বেয়া হৈছে। সমাজৰ এইবোৰ অপকৰ্ম সেইবোৰ যাতে নিৰ্মূল হয় তাৰ বাবে আইনে উচিত ব্যৱস্থা ল'ব লাগে। দোষীয়ে উচিত শাস্তি পাব লাগে। আমি তাকে কামনা কৰোঁ। ছোৱালীজনী কিমান বয়স এনে? ছোৱালীজনী 17 বছৰ প্লাছ হৈছে আৰু 6-7 মাহমান হৈছে। 18 বছৰ হোৱাগৈ নাই। যিয়ে নহওক 18 বছৰ হ'লেও বা ডাঙৰ হ'লেও তেনেকুৱা এজনী ছোৱালীক লাইফটোক লৈ খেলাটো আমি
সমাজে গৰিহণা দিছোঁ এইটো গৰিহণাযোগ্য ছোৱালীজনীৰ এটা জীৱন আছে গতিকে লৈ সেইটো উচিত শাস্তি হ'ব লাগে বুলি আমি ভাবোঁ नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा मोनसे गोजोनथाव खौरां नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि एसआइ निउर' थेरापि बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन सिं सानाय आफादावदै सानाय मोदोम जरा सानाय आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन एसआइ निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं आरो बे एसआइ निउर' थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन गोबां मिथिनो थाखाय 76201 60459 जानबुं अनजिमायाव जगाजग खालामनो हागोन